हेलो नमस्कार वेलकम टू माय यूट्यूब चैनल दिगंत कर्मकार ए टू जेड अपलोडिंग और मैं এতিয়া গৈ আছোঁ কানুবাৰী এয়া মোৰ বাইক ৰেডি আৰু তাত হৈ আছে ঘাটৱাৰ সমাজৰ 28তম অধিৱেশন হৈ আছে। মই তাত গৈ আপোনালোকক সকলোখিনি দেখাই আছোঁ আৰু এটা ইণ্টাৰেষ্টিং মানে কি তাত আহিছে আজি আমাৰ অসমত ঝাৰখণ্ডৰ পৰা অতিথি আহিছে। তাত গৈ দেখাম আপোনালোকক মই। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই এতিয়া আজি চৰাইদেউ জিলাৰ ঘাটৱাৰ সমাজৰ এক ঐতিহাসিক দিনৰ সাক্ষী হ'বলৈ গৈ আছোঁ। মই যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া আমি এতিয়া ঘাটৱাৰ সমাজৰ কানুবাৰীত যোৱা প্ৰথম গেট পাই গ'লোঁ। এয়া চাওক ইমান সুন্দৰকৈ বনাইছে গেটটো। ইমান সুন্দৰ আপোনালোকে কানুবাৰী গ'লে এনেকুৱা দৃশ্য দেখিব ওচৰত আৰু এইফালে পাহাৰ আছে, কিন্তু তাত নদীৰ পুৰাতি আছে, সেইকাৰণে আপোনালোকৰ পাহাৰটো মই সোমাই যাম। এয়া চাওক মেইন বেনাৰ। আৰু মই বৰ্তমান আহি পাই গ'লোঁ। এয়া চাওক ফিল্ডৰ গেট আৰু মই গেটৰ ভিতৰলৈ সোমাই গৈ আপোনালোকক গোটেই পৰিৱেশটো দেখাই আছোঁ। এয়া ইমান সুন্দৰ লাগিছে। ইয়াৰ পৰা চাওক ভিউজটো কিমান ধুনীয়াকৈ ঘাটৱাৰ সমাজৰ যি আজি প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে তাৰ ডেক'ৰেশ্যন চাওক কিমান সুন্দৰ লাগিছে। আৰু মই অলপ পিছত গোটেই দৃশ্য আপোনালোকক দেখাই আছোঁ ইয়াত আজি কি হ'ব। আৰু এয়া যোনটো দেখিছে আপোনালোকে বেনাৰ মৰা আছে, তাত হ'ব মুকলি হ'ব আৰু অনুষ্ঠানবিলাক হ'ব। আৰু এই ফিল্ডৰ ডেক'ৰেশ্যন কিমান সুন্দৰকৈ আজি সজাইছে আৰু ইমান ভাল লাগিছে। ইয়াত মানে ক'বলৈ ভাষা নাই। এয়া চাওক ইয়াত কিবা পাত এটা দি আছে, পাতটোৰ বিশেষ নামটো মই গম নাপাওঁ বাৰু। খেজুৰ গছ নিচিনা অলপ হেৰি লাগিছে মোক, কিন্তু যোনজনে ডেক'ৰেশ্যন দিছে ইমান সুন্দৰকৈ দিছে। বেনাৰ লগোৱা আছে, তাৰ কাষতে আছে কানুবাৰী ফেক্টৰী এখন নতুন বনি আছে। আৰু এইফালে চাওক ইয়াত স্মৃতি তৰ্পণ হ'ব আৰু ফ্লেগ হোষ্টিং হ'ব। আৰু ফিল্ডৰ গোটেই কালাৰ মানে ইমান সুন্দৰ লাগিছে। ইয়াত মানে আমি যিমান অতিথি আহিব বা আমাৰ কিছুমান কালেকশ্যন বাকী আছে আৰু কিছুমানক মানুহবিলাক যদি বিচাৰি পোৱা নাযায় অসমত হেৰি হ'লে আমি ইয়াত এলাউ কৰি দিম। সেইটো কাৰণে কাৰ্যালয়খনো আৰু মানুহক মানে কিবা কাৰোবাৰ যদি অসুবিধা হয় আমাৰ কাৰ্যালয়ৰ পৰা যোগাযোগ কৰি এই অসুবিধা আমি দূৰ কৰিবৰ কাৰণে আমি কাৰ্যালয়খন চৰাইদেউ জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা আমাৰ ঘাটৱাৰ কুটুম গংগা প্ৰতি চৰাইদেউ জিলাৰ নৱনিৰ্বাচিত জিলা সমিতিৰ তৰফৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে অনুৰোধ কৰিব বিচাৰিছোঁ যে ঘণ্টা সময়ৰ পিছতে আজি আমাৰ কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ ল'ম। গতিকে আপোনালোকে য'ত যেনেকৈ আছে অতি সোনকালে আমাৰ এই পতাকাস্থলীত উপস্থিত হৈ যায়। ধন্যবাদ। আৰু ইয়াত এতিয়া হ'ব পতাকা উত্তোলন হ'ব। আৰু এতিয়াৰ পৰা মই মোৰ ভিডিঅ'ত মানে আমাৰ চাদ্ৰী ভাষাত ক'ম। মই এতিয়া সোমাই যাম ইয়াত। এইখিনি হবে পতাকা উত্তোলন। মই এর ভিতরে যাই করে সব দেখাতে আহি কি হচ্ছে। देख कत सुंदर से सजाइছে यहाँ एत बढ़िया और सब घाटवार हमारे मानुष लगे ये उत्तोलन হবে মানুষ देख मैं अलग नाকি এখন अलग ঘুরাতে লাগবে মানুষ সুন্দর লাগছে।
আজিৰ অনুষ্ঠানকাৰী বিশ নম্বৰ বিশিষ্ট ব্যক্তিগিলা লাগে এইগিলা বাবা দাদা প্রদীপ দাস যাব এদিকে উত্তোলন করা আগে দেখ নারকুল চাল কলকাতা দিয়ে করে সাজা হচ্ছে এই পতাকা উঠা আগে মই ঘাটা সমাজের স্মৃতি তর্পণটা দেখা দিছি চৰাইদেউ জিলা সমিতিকের পতাকা উঠাবে এয়া প্রদীপ ঘাটৰ দাদা এই যে এখন উঠাছে ডিস্ট্রিক্ট বডির পতাকা ঘাটৰ আমাদের পতাকা আর এখানে আহে চৰাইদেউ জিলার 5টা আঞ্চলিকের 5টা পতাকা আহে আর ওদের বিষয় বিভাগে আইলো ওরা উঠাবে এখন আর হিয়া আহে লাকুয়া মামারা সোনারি মথুরাপুর আর ছাপাকাটিকের পতাকা আহে ওদের আঞ্চলিকের ঘাটুয়ার সমাজকে আর উঠাবে গেছে এই যে 5টা আঞ্চলিকের বিষয়ববীয়াগুলা একের সঙ্গে ওদের নিজের নিজের পতাকা ঘাটুয়ার সমাজের উঠাছে এক সুন্দর দৃশ্য ঘাটুয়ার আমাদের কারণে একটা গৌরবের দিন আজি সুন্দর লাগছে একটা সুন্দর দৃশ্য আর এতে আরম্ভ হয়েছে স্মৃতি তর্পণ কার্যসূচী উঠাই দেব এটা ভাদুয়াখুম ঘাটুয়ার সমাজ স্থাপিত সনটা আমার জানা 12 ফেব্রুয়ারি 1995 এই যে স্মৃতি তর্পণ কার্যসূচী এটা জিলা সমিতির প্রদীপ দাদা আৰু নৰেন্দ্ৰ দাদা আমি সকলো কুটুম্বক পত্নীৰ কাষত আহিবলৈ অনুৰোধ জনাইছোঁ চব দূৰে দূৰে সিঁচৰিত হৈ থকা দেখা পোৱা গৈছে গতিকে সকলোৱে ওচৰত আহক সকলোকে ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ দূৰে দূৰে কিয় আছে আপোনালোকে সমিতিৰ সভাপতি সম্পাদক আৰু সকলো বিষয়ববীয়াকো আমি ইয়াত পতাকা উত্তোলন স্থলীত বিচাৰিছোঁ সোনকালে আহিলে ভাল আছিলে আৰু এয়া হৈছে ঘাটুৱাৰ সমাজৰ যিসকল শ্বহীদ হৈছিলে তেওঁলোকৰ বাবে সকলোৱে মিলি 1 মিনিট মৌন প্ৰাৰ্থনা কৰাৰ এক সুন্দৰ দৃশ্য পতাকা উত্তোলন হয়ে গেল ইতিমধ্যে তো আমি এখন ইয়া ঘাটুয়ার সমাজকের ঢের ব্যক্তি আছে যে আমি ওদেরকে কি কোন লাগছে আজ ঘুরবো যাই করে রাকেশ ভাইটি এটা আমাদের একটা
আঞ্চলিকের দায়িত্ব মে আছে। তো প্রথমে থেকে হতে খুঁজছি যে আজি প্রতিষ্ঠা দিবসটা আজি উদযাপন করা হচ্ছে ওর বিষয়ে তোকে কীরকম লাগছে আসলে? ভাল লাগছে, এটা ফার্স্ট টাইম হওয়া যেরকম আমরা তো কালকে আসি যেতনা লাগা করব লাগিছিলে কামটা তো সময়মতো হৈ আছে আৰু বিশেষভাৱে আৰু বহুতজন আলে আৰু তো প্ৰায় আৰু যোনটা ডিব্ৰুগড় ডিষ্ট্ৰিক্ট এদিকে চবজিকা ডিষ্ট্ৰিক্ট মতো এটা পৰিচাৰিকটো পাতি আজি আৰু 28 মাজিকে 28 অঁ আনিকে চৰাইদেউ ডিষ্ট্ৰিক্ট মানে আজি ফাৰ্ষ্ট টাইম এটা 5টা মানে সমষ্টিবিলাকে আজি কৰি আৰু অলৰেডি আৰু ভালে লাগছে আৰু কি কৰিব আৰু। ঠিক আছে, আরো হতো আরো মানুষ ঢের মানুষ আছে দেখা গেলে হতে বলব না বাবা ভাইটি তোদের यहाँ এই ডিস্ট্রিক্ট মে ফার্স্ট টাইম এটা কাজ হচ্ছে তোদেরকে কি কম লাগছে? আমাকে ভালোই লাগছে, ফার্স্ট টাইম কাজে হচ্ছে যে আমরা আসে পাইছি। তোর নামটা বলবি? মোর নাম শ্রী রাজঘাটর, তোর ভাইটি ঘর নলবাৰী আকাশ ঘাটৰ, শ্রী ফৰকাল ঘাটৰ। থ্যাংক ইউ। বহন ঘাটৰ ডাঙৰীয়াকো আমি এখন পোলাম গামোচাৰে আদৰণি জনাব খুজিছোঁ। সাগৰ ঘাটৰ ডাঙৰীয়াকো আমি এখন পোলাম সম্বৰ্ধনা জনাইছোঁ, গামোচাৰে সম্বৰ্ধনা জনাব খুজিছোঁ। পৰা এখন পোলাম গামোচা এই কাৰ্যসূচী আমাৰ মথুৰাপুৰ আঞ্চলিক সমিতি জনাব বিচাৰিছোঁ, গতিকে তেখেতকো আগলৈ আহিবলৈ এটি সমাজৰ গামোচাৰে আমি সম্বৰ্ধনা জনাব লৈছোঁ। আর এই যে এখন অতিথি আছে পাইল সুদূর ঝাড়খণ্ড ওয়েস্ট বেঙ্গলকে আলহী আছে পাইল এই যে দেখাই আহিম সেইগুলো লাগে উষ্ম আদরণী এদেরকে দিচ্ছে ইয়া দেখ तो जो हमारे सामने है हुदूर उड़ीसा झारखंड वेस्ट बंगाल से आसा अतिथि गिला स्मृति तर्पण में जोहार देना है दृश्य
मतलब आज का दिन ही तो बड़ा पुकारा, अभी वो सब शायद नहीं है, तो उन लोगों को याद में उन लोगों का आत्मा शांति के लिए यही लोग हैं जो हम लोगों को मिला है। मिलाया।